তই মোৰ অৱস্থাটো দেখি হাঁহিছ ন? আপুনি যি কামবিলাক কৰি থাকে ন, একদম মানে হাঁহি ৰখাব নোৱাৰি মানে। ৰহ, তোৰ হাঁহি মই এতিয়াই ৰাখি আছো। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে এতিয়া মাধুৰ্য ফৰেক্স। আজি আকৌ এটা লৈ আহিছো ধামাকা ভিডিঅ'। বলক ভিডিঅ'টো আৰম্ভ কৰো। কি খবৰ? এয়া চাক, মই আকৌ তামিলনাডু আহি পেলাই নতুন এটা বিয়া পাতিলো। এয়া মোৰ এতিয়া ধুনীয়া এটা সংসাৰ। তোৰ সেইখন ধুনীয়া সংসাৰ, তোৰ সেই ধুনীয়া সংসাৰখন আৰু বেছি দিন নেথাকে। তোৰ সেই প্ৰিয় পতি ওপৰলৈ যাবগে। বুঢ়াটোৰ কোনো নাই, অকলে মই বোলে একমাত্ৰ পত্নী হ'ম। কি কৈছ? বুঢ়াটো কোনো নাই? বুঢ়াটো কোনো নাই নহয়, বুঢ়াটো পইচা আছে, সম্পত্তি আছে। সেইটো কাৰণেতো তই বুঢ়াটোৰ লগত লিলিমাইটো কৰিছ ন। গজব বেজ্জতি হে। তই চাওক, ধুনীয়াকে আমি এতিয়া হেপী সংসাৰ। আপোনালোকে আশীৰ্বাদ কৰিব। কি কৈছ? তোক আশীৰ্বাদ দিব লাগে? ইংকিলিকি নিংকিলি কিলিকিলি এই বুঢ়াটো ৰাতিটোৰ ভিতৰত নৰগ্ৰামী হৈ যা। ল'ৰা মানুহেতো ধোকা দিয়ে ন, সেইকাৰণে এটা বুঢ়াকে পতাই পেলাই বুঢ়াকে লগতে বিয়া হৈ লৈছো। এই কি কৈছ? ল'ৰাই ধকা দিয়ে? হে, তইহে এতিয়া ল'ৰাবোৰক ধকা দিছ সেই বুঢ়াটোৰ লগত লিলিমাই কৰি। এই বুঢ়া, তই আজি গলি আৰু তই চেচ। তই এজনীক তই সোনকালে পলা যদি পলা। আৰু তোক মই এতিয়া যিটো আশীৰ্বাদ দিছোঁ, তই যদি এই লগত আৰু অলপ টাইম থাকিবলৈ হয়, তই ৰাতিটোৰ ভিতৰত ওপৰ পাবিগৈ, ওপৰ। এই আমাৰ অসমৰ ছোৱালীবোৰ কি হৈছে আপোনালোকে জানেনে? সিটোৰ পিছত ইটোৰ ল'ৰাৰ লগত চেনি খাওঁতে খাওঁতে ই এনেকুৱা বুঢ়া মতা পায়গৈ। বাৰু এইহালক চাই মোৰ ক'ৰবাৰ পৰা ধোঁৱা ওলোৱা যেন পাইছোঁ। সেইটো কাৰণে আৰু ধোঁৱা ওলোৱাৰ আগতেই আমি বেলেগৰ ওচৰলৈ যাওঁ। শিকাম কেনেকুৱা সোমাব লাগে। চাবি স্ক্ৰুটিত প্ৰথমতে লাহেকে সোমাবা চাবিটো, তাৰপিছত অলপ ঘূৰাবা, অন কৰিবা আৰু আপোনাৰ স্কুটি ষ্টাৰ্ট হৈ যাব। গম পাইছিলে নে কথা? কেলা, এইজনীক দেখিলেই মোৰ মানে উঠি যায় খং উঠা কথা কৈছোঁ। বন্ধুসকল, এই কিন্তু বহুত ভাল কথা কৈছে। মই স্কুটিত চাবি লগাব নাজানো নহয়। মই আজিলৈকে স্কুটিত চাবি নলগোৱাকৈয়ে চলাই ফুৰোঁ। থেংক ইউ বাইদেউ, আপুনি যে ইমান ডাঙৰ কথাটো শিকালে। আপুনি ইমান ডাঙৰ কথাটো শিকোৱাৰ কাৰণে আপোনাক মই এতিয়া পাগলী বুলিয়ে ক'ম নে ডাংকাটি বুলিয়ে ক'ম, একদম মানে পাৰ পোৱা নাই। আমি আগৰটো ভিডিঅ'ত এইৰ পৰা গাড়ীৰ হৰণ বজাবলৈ শিকিছিলোঁ। আজি আমি আৰু এটা কথা শিকিলোঁ, স্কুটিত চাবি লগোৱা। বাৰু এইক আমি বাদ দি যাওঁ আমি বেলেগৰ ওচৰলৈ। অ' কালা, এইটো আকৌ কি বস্তু? এইটো ল'ৰা নে ছোৱালী? দাদা, অ' তই বহুত দিনৰ মূৰত ক'লৈ গৈছিল তই? মই ক'লৈ গৈছিলোঁ সেইটো আপোনাক পাছত ক'ম। তাৰ আগতে আপুনি ভিডিঅ'টো খতম কৰি লওক। বন্ধুসকল, ই মোৰ প্ৰিয় ভাইটি, যাৰ মাথাত একোৱেই নাই। ইয়াৰ নাম বালেষ্ট। এতিয়া আমি ভিডিঅ'টো আগবঢ়াওঁ নে কি? বন্ধুসকল, ইয়াৰ ভাঁজটো চাই কেনেকুৱা লাগিছে? ইয়াৰ ভাঁজটো চাই ইয়াক ল'ৰা যেন লাগিছে নে ছোৱালী যেন লাগিছে? দাদা, ক। মোৰ মতে ইয়াৰ ভাঁজটো চাই ই ছোৱালী যেন পাইছোঁ। ভাঁজটো চাই কেনেকুৱা লাগিছে? ছোৱালী যেন লাগিছে, হয়নে? কিন্তু ইয়াৰ ফিগাৰটো মানে বডিটো চাই ইয়াক কি যেন লাগিছে? বডিটো চাই কিন্তু ই ল'ৰা যেন লাগে। ভাঁজটো ইয়াৰ ছোৱালী নিচিনা, কিন্তু বডিটো ইয়াৰ ল'ৰা নিচিনা, হয়নে? মানে ই হিজিৰা।
হিজিৰা বাৰু হিজিৰা চৰি বন্ধুসকল, মানে আমি হিজিৰা ওচৰৰ পৰা আঁতৰি আহি আমি বেলেগৰ ওচৰলৈ যাব বিচাৰিছোঁ। গুড ইভিনিং, গুড ইভিনিং। দোকান? আপুনি দোকান গৈছে? ঐ চবেই হাত চাপৰি বজা। এই কলা তই বজা। বজাইছো কেলা বাইদেউ কিমান কষ্ট কৰি দোকানলৈ গৈছে আৰু তই হাত চাপৰি এটা বজাই দিব পৰা নাই। তই জীৱনত দোকানলৈ গৈ পাইছ? আৰু বাইদেউ আপুনি ইমান কষ্ট কৰি আপুনি দোকানলৈ যাব নালাগে নহয়। মোক কোৱা হ'লে মই দোকান গৈ দিলোহেঁতেন, বালটো গৈ দিলোহেঁতেন। গজব বেজ্জতি হে। বাৰু আমাৰ বাইদেউ বহুত কষ্ট কৰি দোকান গৈছে, দোকানলৈ যাওক। আমি এতিয়া যাওঁ বেলেগৰ ওচৰলৈ। তই মোৰ অৱস্থাটো দেখি হাঁহিছ ন? আপুনি যি কামবিলাক কৰি থাকে ন, একদম মানে হাঁহি ৰখাব নোৱাৰি মানে। ৰহ তোৰ হাঁহি মই এতিয়াই ৰাখি আছোঁ। বাৰু বন্ধুসকল, আজি মই বহুত দুখ পালোঁ। যাদু দেখাবলৈ গৈ নিজৰে যাদু ওলাই গ'ল। সেইটো কাৰণে আজিলৈ ভিডিঅ'টো ইমানেই। লগ পাম বেলেগ এটা ভিডিঅ'ত। আৰু আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।